হৈছে মাটি দাইল। কালি ৰাতি মাটি দাইল তিয়াই থৈছিলোঁ। এতিয়া মই ধুই পেলাই চাফা কৰি ৰাখিছোঁ। এয়া হৈছে কল খাৰ, ভীমকলৰ খাৰ। সকলোৱে চাগে বনাবলৈ জানেই এইটো। মছলা তড়কা কৰিবলৈ কি কি প্ৰয়োজন হয় চাওঁ আহকচোন। এয়া হৈছে নহৰু 7 ফুটামান ল'লেই হ'ব। এয়া শুকান জলকীয়া 2টা শুকান জলকীয়া চাফিচিয়েণ্ট। এয়া হৈছে তেজপাত 3খিলা তেজপাত আৰু এয়া হৈছে মান ধনিয়া 5খিলা আৰু এইটো 1 ইঞ্চ আদা আৰু নিমখ আন্দাজমতে। আৰু যিহেতু জানেই কল খাৰ দিলে হালধি দিব নালাগে। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। কেনেকৈ বনাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মাটি দাইল মই এতিয়া সিজিবলৈ দিম কুকাৰত 5টা চিটি নমৰালৈকে। নহ'লে নাইবা আপোনালোকে কেৰাহীত ভালকৈ উতলাইও বনাব পাৰিব। কিন্তু মই প্ৰেছাৰ কুকাৰত বনোৱাটো প্ৰিফাৰ কৰোঁ। এইটো সোনকালেও হয় আৰু এইটো ইজিয়েষ্ট হয়। সিজাবলৈ ৰেডি কৰিছোঁ। এতিয়া দিছোঁ এচামুচ নিমখ, তাৰপাছত পানী। এতিয়া প্ৰেছাৰ কুকাৰত কুক হ'বলৈ দিম। মাৰিবলৈ দি থৈছোঁ। 5 মিনিটৰ পাছত কুকাৰটো নমাই পেলাই আঞ্জাখন বনাম। এতিয়া গৰম হ'বলৈ দিছোঁ। গৰম অলমষ্ট হ'লেই এতিয়া শুকান জলকীয়াকেইটা কুটিবলৈ দি দিছোঁ। তাৰপাছত তেজপাত 2খিলা। এতিয়া নহৰু পানী দিছোঁ। ভালকৈ নহৰুখিনি ভাজি লৈছোঁ। নহৰুখিনি ভাজা হৈয়ে গ'ল। এতিয়া এড কৰিছোঁ মাটি দাইলখিনি। মাটি দাইলখিনি বইল কৰি ল'লোঁ। গোটেইখিনি মাটি দাইল দি দিম। মাটি দাইলখিনি উতল আহিছে। এতিয়া পানী অলপ এড কৰি দিম আৰু চিমত ৰাখি দিম। এয়া উতল আহিছে, পানী এড কৰিলোঁ আৰু অকণমান প্ৰয়োজন হ'লে এড কৰি দিব পাৰে। পানী মই আৰু অলপ এড কৰি দিছোঁ। এতিয়া বইল হ'ব দিয়ক। মই নিমখ এড কৰা নাই কাৰণ আগতে বইল কৰোঁতে মই ইউজ কৰিছিলোঁ। চ' এনেকৈ সিজি থাকিব দিওঁ অলপ দেৰি কাৰণে। হৈয়ে গৈছে। এতিয়া খাৰখিনি দি দিওঁ ইয়াত। খাৰ যিমানকৈ লাগে সিমানেই দিব। যোনে খাৰ খাই বেছি ভাল পায় তেওঁলোকে বেছি দিলেই হ'ল। আমাৰ ইমান ক'লাকৈ বেয়া পায় ঘৰত, সেইবাবে মই কমকৈ দিছোঁ। এতিয়া এইখিনি ভালকৈ উতল আহিলে, ভালকৈ উতল অহাৰ পাছত লাষ্টত শেষত মই আদা থেঠেলিয়াই থৈছোঁ দি দিম। এইটো হৈয়ে গ'ল। এতিয়া মই আদা অকণমান এড কৰি দিছোঁ। থেঠেলিয়াই থৈ দিয়া আদা। সিজিলেই মাটি দাইল আৰু সিজাব নালাগে। আৰু অকণমান মান ধনিয়া পাত। মান ধনিয়া দিলে খাই বৰ ভাল লাগে। গোন্ধটো বৰ ধুনীয়া। এয়া হৈয়ে গ'ল। এতিয়া ঢাকি থৈ দিলেই হ'ব অলপ দেৰি কাৰণে।